নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি যিহেতু ছানডে, মায়ে মাছৰ মাথাৰে ফুলকবি আলু মছলা দি পেলাই আঞ্জা বনাব। ভাবিছোঁ আপোনালোকক দেখুৱাওঁ। অকণমান ভিডিঅ'টো স্পীড হৈছে। প্ৰথমতে মাছখিনি তেখেতে ভালদৰে ধুই মেলি লৈ নিমখ হালধি সানি লৈ খুব ধুনীয়াকৈ ভাজি লৈছে। আৰু ভাজি লোৱাৰ পাছত বইল কৰি থোৱা আলু আৰু ফুলকবিখিনি পিঁয়াজ দি পেলাই জালুকৰ গুড়ি লগতে জিৰা গুড়ি লগতে হালধি গুড়ি দি অকণমান সময় ভাজি লোৱাৰ পিছত কেঁচাকৈ তেখেতে মটৰখিনি দিছে, কাৰণ মটৰখিনি যাতে ভালদৰে একদম গলি নাযায়। আৰু এইখিনি ভাজি কৰি হোৱাৰ পিছত তেখেতে পানী দিব। পানীখিনি ভালদৰে যেতিয়া উতলিব ধৰাৰ পিছত মাছখিনি ধুনীয়াকৈ দি দিব। তাৰপিছত অকণমান ধনিয়া পাত দিয়াৰ পিছত এয়া আঞ্জা আমাৰ হৈ গ'ল। তো এতিয়া আমি আঞ্জা এনজয় কৰোঁ। আজিলৈ